ফ্ৰেণ্ডসকল আপোনালোকে যদি এটা কাম সদায় আপোনালোকে নিয়মিতভাৱে যদি কৰিব পাৰে আপোনালোকৰ বহু বেমাৰ নিজে নিজে আপোনালোকৰ কমি আহিব আপোনাৰ তো চাওক এতিয়া আমাৰ বৰ্তমান দিনত আমাৰ কি হয় আপোনালোকৰ ওচৰ চুবুৰীয়া হওক বা আপোনালোকৰ ফেমিলি ক্ষেত্ৰত আপোনালোকে দেখা পাব যে কাৰোবাৰ নহয় কাৰোবাৰ আপোনাৰ কিবা নহ'লে আপোনাৰ কি হেল্থ প্ৰব্লেম আপোনাৰ থাকে যেনেকৈ ধৰি লওক ডায়েবেটিছৰ সমস্যা হাই ব্লাড প্ৰেছাৰৰ সমস্যা কোলেষ্ট্ৰলৰ সমস্যা স্কিনৰ প্ৰব্লেম চুলি সৰাৰ সমস্যা আপোনাৰ জইণ্ট পেইনৰ সমস্যা পেটৰ সমস্যা গেছ এচিডিটি গেষ্ট্ৰাইটিছ আপোনাৰ কিবা বিভিন্ন ধৰণৰ আপোনাৰ কিবা নহয় কিবা এটা আপোনাৰ কি হেল্থ প্ৰব্লেম আপোনাৰ থাকে আপোনাৰ তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকে অন্তত 20 মিনিট সময় আপোনালোকে নিজক দিব লাগিব আপোনাৰ এই কথাখিনি মই আপোনাৰ লেটেষ্ট সাইন্টিফিক ৰিচাৰ্চৰ ভিত্তিত মই কৈ আছোঁ আপোনাৰ তো চাওক ফ্ৰেণ্ডসকল আগৰ দিনৰ মানুহে আপোনাৰ কি বেছিভাগ কাম আপোনাৰ কি নিজে কৰিছিলে আপোনাৰ কিন্তু এতিয়া আমাৰ কি বৰ্তমান আমাৰ কি মেচিনাৰী যুগ আমাৰ টেকন'লজিৰ যুগ আপোনাৰ তো বেছিভাগ কাম আমি কি মেচিনৰ দ্বাৰা কৰোঁ অকল চুইচটো টিপি দিওঁ আৰু কামবিলাক আমাৰ কি হৈ যায় তো আমি কি কামবিলাক আমি কি নিজে নকৰোঁ মেচিনৰ দ্বাৰা কৰোঁ তো তাৰ কাৰণে কি বৰ্তমান সময়ত আমাৰ এক্সাৰচাইজটো বহুত আমাৰ কি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তো চাওক আপোনালোকে এটা বস্তু চাব লক্ষ্য কৰি যদি আপোনাৰ চিলাই মেচিন দি থাকে আপোনাৰ চিলাই মেচিনটোত আপোনালোকে যদি কি তেল দি থাকে আপোনাৰ তো তেল দি থাকিলে আপোনাৰ কি হয় মেচিনটো আপোনাৰ কি ভালকৈ কাম কৰি থাকে আৰু আপোনাৰ কি বহু সময়লৈ আপোনাৰ কি লাষ্টিং কৰি থাকে আৰু এটা এক্সাম্পল দিছোঁ ধৰি লওক আপোনালোকে গাড়ী এখন কিনি আনিছে গাড়ীখন কিনি আনি আপোনালোকে যদি পেলাই থয় আপোনালোকে ব্যৱহাৰ যদি নকৰে কি হয় আপোনাৰ লাহে লাহে আপোনাৰ কি গাড়ীখন আপোনাৰ গাড়ীখনৰ যে পাৰ্টছবিলাক থাকে আপোনাৰ মামৰে ধৰিব ধৰে আপোনাৰ কি লাহে লাহে আপোনাৰ কি ব্যৱহাৰ আপোনাৰ কি বেয়া হ'বলৈ ধৰে যদি আপোনালোকে গাড়ীখন যদি নচলে আপোনাৰ যদি আনি পেলাই থৈ দিয়ে আপোনাৰ তো মানুহৰ ক্ষেত্ৰত আপোনাৰ কি হ'ব পাৰে আমাৰ যে এই পাৰ্টছবিলাক যে থাকে আমাৰ এই পাৰ্টছবিলাক আপোনালোকে যদি লৰচৰে নকৰে সদায় যদি অকণমানো আপোনালোকে পাৰ্টছবিলাক যদি লৰচৰ নকৰে আপোনাৰ গাটো যদি আপোনালোকে অকণমানো যদি লৰচৰ নকৰে খাই আপোনালোকে শুই থাকে বহি থাকে তো তেতিয়া কি হ'ব আপোনাৰ এই পাৰ্টছবিলাকো আপোনাৰ কি লাহে লাহে আপোনাৰ কি বেয়া হৈ আহিব আপোনাৰ কি ভালকৈ আপোনাৰ কি কাম কৰিব নোৱাৰা হ'ব তাৰ ফলত আপোনাৰ কি বিভিন্ন ধৰণৰ কি বেমাৰ হ'বলৈ আপোনাৰ কি আৰম্ভ হ'ব আপোনাৰ তো তাৰ কাৰণে আমি কি কৰিব লাগিব সদায় অন্তত আমি 20 মিনিট সময় আমি কি এক্সাৰচাইজ কৰিব লাগিব যিকোনো এক্সাৰচাইজ হওক আপোনালোকে খোজ কাঢ়ক আপোনালোকে দৌৰক বা আপোনালোকে য়োগা কৰক মেডিটেশ্যন কৰক জিম কৰক কিবা নহয় কিবা অন্তত আপোনালোকে 20 মিনিট সময় আপোনালোকে কি নিজক দিয়ক আপোনালোকে ৰিল ভিডিঅ' চাই এইবিলাক কিমান সময় আপোনালোকে টাইম কটাই দিয়ক অন্তত আপোনালোকে কি কৰক নিজৰ দেহৰ ওপৰত নিজৰ হেল্থটোৰ ওপৰত অন্তত আপোনালোকে 20 মিনিট সময় দিয়ক আৰু অকণমান নহয় অকণমান কমেও আপোনালোকে 20 মিনিট সময় আপোনালোকে কি এক্সাৰচাইজ কৰক আৰু এইবিলাক যে বেমাৰ যে আছে আপোনাৰ যদি বেমাৰৰ কিবা এটা নহয় কিবা যদি আপোনালোকৰ বেমাৰ হৈছে এইবিলাক লাহে লাহে আপোনাৰ কি নিজে নিজে কমি আহিব আৰু আপোনালোকৰ ভৱিষ্যতে আপোনাৰ কি এইবিলাক বেমাৰ আপোনাৰ কি হোৱা আপোনাৰ কি চান্সটো আপোনাৰ কি কম হ'ব আপোনাৰ তো ফ্ৰেণ্ডসকল মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনাৰ লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ফ্ৰেণ্ডসকল ধন্যবাদ